হব অৰ্থ সেইজনী কথা ভাবি ভাবি এমান কি দুখ কৰি নাথাকিবি। তই কি বুজি পাবি কিমান যে বাও পাইছিলোঁ মই সেইজনীক। চুলি ধুব লগনি সদাকা এহেঁতৰ দোকানৰ পৰা চিম্পু, মুখত ঘঁহিব লগনি পাউডাৰ, কিমান যে কি আনি নিদিছিলোঁ। সেই ধাৰখিনি আজিও মাৰিব নাই পেয়া। মাহে মাহে মোবাইলটোতো ৰিচাৰ্জ কৰি দিছিলোঁ। মৰম কৰাখিনিতো এক্সট্ৰাই। এতিয়া সেইজনীয়ে মোক ই থৈ টাউনত চাকৰি কৰা ল'ৰা এটাৰ লগত পলাই গ'লগৈ। মোক কি দুখ নালাগিব আৰু? সেইষা যে হয় ক, তোক যে ইমান বেয়াকৈ ঠগিব নালাগিছিল ক। তোৰ কথা ভাবি কেনে মোৰ মনটো বেয়াই লাগিছে। এতিয়া যি হ'ল হ'ল আৰু ঈশ্বৰে যি কৈছি বাও কাৰণে কৈছি বুলি ভাবিলোঁ আৰু। সেনেকেনো ভাবঙে অলপ মনত পৰি ক। সেইজনী কথা মনত পৰিলে কি কওঁ কি নকওঁ কলিজাটো ধিপং ধিপং কৰি। বাপেও মোৱাটো কি বাপেও মোৱাটো ক? আমি বিয়া পেটা মানুহ, আমি জানং নাহে। কলিজা কোপা, মম লেগা, বাও ফুৱা এইবোৰ চব বিয়া আগতহে হয়। বিয়াৰ পিছত মোৰটো নাথাকেগি। ঐ তহঁতিকেইটা হ'ল নেহে? উঠনি পৰা অকল লেকচা মানুহজনীক অকণমান যে সহায় কৰি দিব লাগি সেইষা নেজানি। আৰু তহঁতি দিনতে এসোপা খাই কি MLA মিটিংখন পাতিছহে? এনেই থকাত কি কিবা এটা কাম কৰিব পাৰি। এই ৰচোন কি বনো ইমান খং উঠিব লাগে। আঁতৰে তোক লগ পাইছং আৰু সেইকাৰণে খাইছং আৰু কিছুমান। নহ'লেনো মই এনেই কাম নোকোৱাকৈ বহি নাথাকোঁ নে? বৰ কাম কৰাটো ওলাইছি। তোক অকল খাব বাহনা লাগি। এইখিনি খাই শেষ কৰি জেগাখিনি বাৰুকে অঁতাই কেনে ভিতৰত থকা কাঁহী বাতিকেইটা ধুই পেলাবি। মই গাহৰিটো দানা দি থৈ আহোঁগি। তাৰপৰা বলাহেঁতক যাব লাগিব, কিবা কাম আছে। বলাহেঁতক ঘৰৰ পৰা আহি কেনে এইবোৰ চব ঠিক ঠাক দেখিব লাগিব। অকল খাই বহি লেকচাৰ মাৰিব জানি, কাম বন ধান্দা নাই। চব কৰি দিম দে, তই খালি এতিয়া কিছুমান মনে মনে থাক আৰু। আঁতৰিতো ইমান দিনৰ মূৰত আহিছি, তাৰপৰা তই এনেকুৱা কৰি দেখালে কি বুলি ভাবিব বা? হ'ব আঁতৰি মোক একো বেয়া নাপায়। মই এনেকুৱা গজং কি কওঁ বুলি আঁতৰি জানোৱেই কয় ন। আঁতৰি তই বেয়া পাইছ না কি? মই যে যাক কি বেয়া নাপোৱা, কি বৰ বেয়া পাম ক হয়? বেয়া নাপাবি ক দেই, মই এইটোকে গালি দিছং ক। মৰাটোৰ লগতে তোকো গালি দিয়া নিচিনা হলক ভং। হ'ব দে তই গাহৰিটো দানা দিয়ংগি বুলিছিল নাহে, দিগি যা তই কৰিব দিয়া কামখিনি মই কৰিম বা। দিয়ংগি আঁতৰি তই বহ দেই। আৰু তই কৰিব দিয়া কামখিনি জল্দি কৰিবি, নকৰিলে ভাত চাত খাব নাপাওঁ। কৰিম বুলিছং নাহে, তই এতিয়া যাচোন যা। অকল বহি বহি খাই থাকিব জানি, কাম বন নাই ভম। এতিয়াহে উশাহটো পাচংগতে লাগিছে। ঐ আঁতৰি দেৱে তোক সদায় এনেকুৱা কি গালি দি নাকি? কি কৰিবি বিয়া পাতলে গম পাবি নেহে। এতিয়া বাও পোৱা ছোৱালীজনীয়ে এৰি থৈ যাওঁতে মন বেয়া কৰিছ। বিয়া পতাৰ পিছত গম পাবি নেহে কেনেকুৱা অৱস্থা হয়। এতিয়া তোৰ যেনেকুৱা অৱস্থা হৈছে মোৰ সেনেকুৱা হ'ব তাৰমানে ন? আকৌনো এতিয়া যি প্ৰেম প্ৰীতি কৰিছ, বিয়া পেটাৰ পিছত চব ধুঙা চাঙত থ'ব লাগিব। বিয়াৰ আগত যিজনী দেৱী পাৰ্বতী যে, সেইজনী বিয়া পেটাৰ পিছত কালি গোসানী হয়গি। মই এতিয়াই কৈ দিছোঁ আৰু দেই, পিছত আকৌ আমি নকলে বুলি দুখ চুখ নিদিবি আৰু। এতিয়া বুজি পাছনা নাই পোৱা তই? পাইছং। কি বুজিলে কবা? মানে বৰলা ৰহো খোজ ৰহো বোলা যাতা আচৰিত বাৰু কি বুজি পালে ক তই? ইজনী আহিলে দেই। তই উঠিব হলোৱা, নহ'লে সেইজনী পৰা আকৌ গালি খাব লাগিব মই। এতিয়া লগনি নাই উঠা যে। উঠ আমি উঠি লঙে আৰু। জল্দি উঠ। মোক বলাহেঁতৰ ঘৰত যাব লাগিছিল নেহে, দেৰি হৈছে পাই। তই যা তোৰ দি হৈছি। যাং তই কাঁহী বাতিকেইটা জল্দি ধুই থৈ দিবি। কাঁহী বাতিকেইটা ধুই শেষ হ'লে পাৰিলে নেটপত থকা মোৰ মেখেলা কেইখনো ধুই দিবি। হ'ব তই যা এতিয়া যা। আঁতৰি তই বহ দেই। আঁতৰি তাৰপৰা এয়া কি শুনিলোঁ অংক মই? তই দেও মেখেলাও ধুবলগীয়া হৈছে নেকি? মানে দে হ'ব দে, মইতো সমস্যা খা বাৰু কি বুজি পাইছং। তোক এতিয়া কি কাম কৰিব দিছিলে কৰি ল, নহ'লে ৰাতি কি আকৌ ভাত খাব নাপাবে। কওঁ এতিয়া মই যাওঁ আৰু দেই, তই থাক। যা তেতিয়াহ'লে। আচৰিত কথা, বিয়া পাতিলে মাইকীও মেখেলাও ধুবলগীয়া হয় না? আঁতৰি কিবা কৈছ নেকি? নহয় মই যাওঁ, তই থাক। বাৰু কথা এটা শিকি লওঁ দেই আজি। ইয়াতকৈ বেদনা লাগেনে ঐ জানমণি, জীৱনত শান্তি নহ'বই কি জানি।